নমস্কাৰ স্বাগতম জনালো দিয়ালিনা হোম কৰ্নাৰ আন এটি ভিডিঅ'লে। জীৱন মানে কি? জীৱন মানে অবিৰত যাত্ৰা। জীৱন মানে কেৱল প্ৰাপ্তিয়ে হ'ব নোৱাৰে। জীৱন মানে সংঘাত, জীৱন মানে সংঘৰ্ষ। সংঘাত অবিহনে জীৱন নহয়। চাকি গছি জ্বলাবলৈও মেজ কাঠিটোৱে সংঘৰ্ষ কৰিব লাগে। প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ সংঘৰ্ষ কৰিব লাগে। সংঘাতবিহীন জীৱন ফুপুলা শৰীৰ। সংঘাত জীৱনৰ আত্মা। সংঘাতৰ পৰাই পাওঁ শিক্ষা। সংঘাতেই চিনাকি কৰায় আপোন কোন পৰ কোন। সংঘাতেই সৃষ্টি কৰে শক্তিৰ উৰ্জাৰ। সংঘাত যিমানেই কঠিন হ'ব ফলাফল সিমানেই মধুৰ হ'ব। সংঘাতেই শিকায় জীৱনৰ মূল্য। দুখ আহিছে হতাশ নহ'ব। সুখ অপাৰ অহংকাৰ নকৰিব। আমি পিন্ধা সোণ তেতিয়াহে উজ্জ্বল হয় যেতিয়া সোণাৰীৰ হাতোৰাৰ কোব পৰে। জুইত যেতিয়া সোণ পুৰা হয় সোণৰ আভা প্ৰকাশ হয় তেতিয়াহে। কয়লা টুকুৰাও কঠিন অগ্নিত পুৰিলেহে মূল্যৱান হীৰাৰ ৰূপ পায়। জীৱনত যদি সমস্যা কঠোৰতা নাহে জীৱনৰ অস্তিত্বই ক'ত? শিলত চোকা অস্ত্ৰৰ কোব নপৰালৈকে দেখোন ভগৱানৰ মূৰ্তিও সাজিব নোৱাৰি। সংঘৰ্ষ কাৰোবাৰ যদি আৰ্থিক, কাৰোবাৰ শাৰীৰিক, কাৰোবাৰ যদি সন্তানৰ, কাৰোবাৰ সম্পত্তিৰ, নহ'লে বা সংঘৰ্ষবিহীন নিজস্বতাহীন ফুপুলা এচাম মানৱৰূপী জীৱৰ হিংসাই সৃষ্টি কৰিব আপোনাৰ মানসিক সংঘাত। মুঠৰূপে সংঘাত সংঘৰ্ষৰ প্ৰকাৰ প্ৰত্যেকৰে ভিন্ন। যদিও সময় লাগিব তথাপি ধৈৰ্যৰে হাৰ নামানি যুঁজি যাব জনাজনৰেই সফলতা নিশ্চিত। জীৱনত শুদ্ধ পথৰে সংঘৰ্ষ কৰি যাওক। ফলাফল সময়ে সঠিক নিৰূপণ কৰিব। গীতাত লিখা আছে পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। ডাঙৰ সৰু ধনী দুখীয়া ক্ষমতা ষড়যন্ত্ৰ সকলোবোৰ সময়ৰ হাতৰ পুতলা। সময়ে কাৰ জীৱন কোন দিশে সলায় আমি কোনেও নাজানো। আজি আপোনাৰ সময় কঠিন, কাইলৈ সেই সময় তেওঁৰ হ'ব। মহাভাৰতৰ পাণ্ডৱৰ কাহিনী আৰু ৰামায়ণৰ ৰামৰ 14 বছৰ বনবাসৰ পিছৰ সময় আমাৰ কাৰণে উত্তম উদাহৰণ। মহাভাৰতৰ কৌৰৱ বংশ আৰু ৰামায়ণৰ কৈকেয়ীৰ যেনেকৈ কুপৰিকল্পনা, ক্ষমতাৰ লালসা, নিজৰ স্বাৰ্থৰ কাৰণে আনৰ অন্যায়, একমাত্ৰ অৰ্থাৎ একচেটিয়া চিন্তাধাৰা, তেনেদৰে বৰ্তমান সময়তো এচাম মানুহৰ ধনৰ আৰু ক্ষমতাৰ অহংকাৰে বিবেক শূন্য কৰি অন্ধ কৰি ৰাখে নিজক। সংঘাতবিহীন ক্ষমতা আৰু সম্পত্তি লোভী স্বাৰ্থপৰ দুৰ্যোধন কৈকেয়ীৰ আজিও অভাৱ নাই। সেয়ে এই মানুহৰূপী জীৱক কোনো কথাই শিক্ষা বা জ্ঞান দিব নোৱাৰে একমাত্ৰ সময়ৰ বাহিৰে। সময়ত মৌনতা লওক, কিন্তু মৌনতা যেতিয়া আপোনাৰ দুৰ্বলতা বুলি ভাবিব শত্ৰুক অধিক অন্যায় কৰিবলৈ সুবিধা নিদিব। নিজৰ ব্যক্তি স্বাধীনতা, ব্যক্তিগত অধিকাৰ, আত্মসন্মানত প্ৰতিবাদ কৰাটো আপোনাৰ কৰ্তব্য। সংঘৰ্ষ আহিছে মানে হতাশ নহ'ব। হতাশ হোৱা মানেই শত্ৰুৰ জয় নিশ্চিত। জীৱনত যে আমি সকলো পামেই এনে কেতিয়াও সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণকেই চাওক, জন্ম হৈ মাতৃৰ পৰা আঁতৰি আহিল। কিছু ক্ষণৰ পিছত পিতৃৰ পৰাও দূৰ হ'ল। মাতৃ পিতৃৰ উমৰে লালন পালন কৰা বাবা নন্দলাল মা যশোদাৰ পৰাও বিচ্ছেদ হ'ল। বিচ্ছেদ হ'ল শৈশৱৰ সখাৰ পৰা। শৈশৱৰ সখাৰ পৰা দূৰ হোৱাৰ পিছত প্ৰেমিকা ৰাধাকো হেৰুৱাব লগা হ'ল। মথুৰা দ্বাৰকা ত্যাগ কৰিব লগা হ'ল শ্ৰীকৃষ্ণই। জীৱনত শ্ৰীকৃষ্ণই বহুতেই হেৰুৱাব লগা হয়। যদি তেওঁৰ হৈ থাকিল সেয়া কেৱল তেওঁৰ অস্তিত্ব, তেওঁৰ হাঁহি, তেওঁৰ দেৱত্ব, তেওঁৰ সকাৰাত্মক দৃষ্টি। ইমানখিনি হেৰুৱাৰ পিছতো তেওঁ সুখৰ প্ৰতীক, উৎসৱৰ প্ৰতীক। ভগৱান শ্ৰীকৃষ্ণৰ পৰাই আমি অনুপ্ৰেৰণা পাওঁ দুখতো, সমস্যাটো কেনেদৰে হাঁহি থাকিব লাগে। দুখ আহিছে হতাশ নহ'ব, সুখ অপাৰ অহংকাৰ নকৰিব। হাঁহি থকা মানেই সংঘাতবিহীন জীৱন নহয়। হাঁহি থকা মানেই সমস্যাবিহীন জীৱন নহয়। হাঁহি থকা মানেই ক্ষমতাৰ প্ৰভাৱশালী ব্যক্তি নহয়। হাঁহি থকা মানে ধনৰ ঐশ্বৰ্যশালী ব্যক্তি নহয়। কিন্তু হাঁহি থকা মানেই মনৰ প্ৰভাৱশালী। হাঁহি থকা মানেই মনৰ ঐশ্বৰ্যশালী। হাঁহি থকা মানেই মনৰ সুখী। হাঁহি থাকক, মন প্ৰসন্ন থাকিলে শৰীৰ সুস্থ থাকিব, আৰু শৰীৰ সুস্থ থাকিলে কৰ্মোদ্যম অটুট থাকিব। জীৱন আৰু সংঘাত এটা মুদ্ৰাৰেই ইপিঠি সিপিঠি। এইখিনি আছিলে জীৱন আৰু সংঘাতৰ ওপৰত থকা কিছু মোৰ অনুভৱ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ।
আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম আহিছে, মোৰ ভিডিঅ' প্ৰথম চাইছে, তেখেতসকলক মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ কৰিছোঁ আৰু কাষতে থকা বেল আইকনটো আপোনালোকে অল কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।